ভাৰতী দেৱী আজি মোৰ চেনেললৈ আপোনালোকৰ পুনৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ চুজিৰ নিমখীয়া হালোৱা। চুজিৰ নিমখীয়া হালোৱা বনাবলৈ 250 গ্ৰাম চুজি লৈছোঁ, গাজৰ লৈছোঁ এটা, কেপচিকাম এটা লৈছোঁ, ৰিফাইন তেল আধা কাপ, নিমখ জোখত লৈছোঁ আৰু নৰসিংহৰ পাত অলপ লৈছোঁ আৰু পিঁয়াজ মিডিয়াম সাইজ দুটা লৈছোঁ। এতিয়া মই কেৰাহীত এই চুজিখিনি অলপমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত বাকী বস্তুখিনি গোটেই এটা এটাকৈ ভাজি পিছত মিক্স কৰিম। মই এনেকৈ নমাই থৈছোঁ, বাতি এটাত নমাই থৈছোঁ। চুজিখিনি নমাই থোৱাৰ পিছত মই এতিয়া কেৰাহীত আধা কাপ তেল দিম। তেল দিলোঁ, তেলটো গৰম হোৱা নাই, তেলটো এতিয়া গৰম হৈছে। ইয়াত মই কাটি লোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছত তাৰপিছত মই গাজৰ আৰু কেপচিকামখিনি দিম। এতিয়া পিঁয়াজখিনি অলপমান ৰঙচুৱা হৈছে, খুব বেছি ৰঙচুৱা হ'ব নালাগে, অলপ ৰঙচুৱা হৈছে। এতিয়া মই কাটি লোৱা গাজৰখিনি আৰু লগতে কেপচিকামখিনিও ইয়াতে ঢালি দিছোঁ। ঢালি কিছু সময় লৰাই থাকিম আৰু লগতে মই এই নৰসিংহৰ পাতকেইটাও দি দিছোঁ একেলগে। দি এতিয়া অকণমান সময় লৰোৱাৰ পিছত মই নিমখ দিম। এতিয়া মই এইখিনিত নিমখ অলপ দি দিছোঁ, যিখিনি দৰকাৰ হয় চুজিখিনি সিমানখিনি নিমখ মই এতিয়া দি দিলোঁ। তাৰপিছত অলপমান আধা চামুচমান হালধি দি দিম। তাৰপিছত কিছু সময় লৰোৱাৰ পিছত যেতিয়া বস্তুখিনি অলপ সিজিব, সিজাৰ পিছত মই চুজিখিনি ইয়াত ঢালি দিম। এতিয়া অলপমান লৰাই থাকিব লাগিব, অলপমান সিজাৰ পিছত কোমলি যোৱাৰ পিছত চুজিখিনি ঢালি দিম। এতিয়া মোৰ এইখিনি কোমলিছে আৰু ভাজা হৈছে। এতিয়া মই চুজিখিনি ইয়াত ঢালি দিম। চুজিখিনি ঢালি অলপ সময়, কিছু সময় 2 মিনিটমান সময় আৰু লৰাই থাকি তাৰপিছত মই গৰম পানী দিম। ঠাণ্ডা পানী দিলে বস্তুটো ভাল নহয়, সেইকাৰণে ইয়াত গৰম পানী দিব লাগিব। আৰু গৰম পানী মই চুজিখিনি ডুব যোৱাকৈ দিম। চুজিখিনি একদম ডুব যাব লাগিব, তেতিয়াহে মানে বস্তুটো ভাল হ'ব। ডুব যোৱাকৈ দি আছোঁ। এতিয়া মোৰ চুজিখিনি ভালদৰে ভজা হৈছে আৰু গোটেই চব্জিখিনিৰ লগত ধুনীয়াকৈ মিক্স হৈছে। এতিয়া মই গৰম পানী ইয়াত ঢালি দিম আৰু জুইটো অলপ কমাই ল'ম। গৰম পানী দিওঁতে জুইটো কমাই লৈছোঁ। চুজিটো ডুব যোৱাকৈ মই ঢালিছোঁ। এতিয়া অকণমান সময় লৰাব নালাগে, যেতিয়া অলপ শুকাই যাব তেতিয়া মই লৰাই দিম। এতিয়া অলপ সময় 1 মিনিটমান থোৱাৰ পিছত জুইটো বঢ়াই দিম। 1 মিনিটমান থৈছোঁ, থৈ দিয়াৰ পিছত চুজিটো মানে পানীটো যেতিয়া টানাৰ পিছত মই চুজিটো নমাই থ'ম। টানাৰ পিছত যেতিয়া শুকান যেন হ'ব তেতিয়া মই নমাই থ'ম। এতিয়া চুজিখিনি হৈ গ'ল, শুকাই যোৱাৰ পিছত অলপ লৰাই এতিয়া মানে খাব পৰা হৈছে আৰু নমাই থওঁ। হৈ গ'ল চুজিটো। এতিয়া এনেকুৱা হ'লে নমাই থ'লে একেবাৰে শুকাই গৈছে। এতিয়া এখন কাঁহীত নমাই থওঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে অলপ ঘি দিব পাৰে, শেষত ঘি অলপ দি দিব পাৰে। মই এনেকৈ অলপ ঘি দি, বেছি নহয় অলপ, যদি ভাল পায়, ঘিটো ভাল পায় যদি দিলে মানে গুণটো ভাল হয় নেকি। এতিয়া চুজিৰ হালোৱাটো হৈ গৈছে। মই এটা বাতিত নমাই থৈছোঁ, বাতিত এনেকৈ নমাইছোঁ। এতিয়া পৰিৱেশন কৰিব পৰা হৈছে। এতিয়া যদি আপোনালোকে হৈছে, এতিয়া মোৰ এইখিনি হৈ গ'ল ৰেডি। মই এতিয়া ইয়াতে কিচমিচ আৰু চেৰিৰে অলপ গাৰ্নিছ কৰি দিছোঁ, তেতিয়া দেখাত অলপ ভাল দেখিব সেইকাৰণে।
আপোনালোকে যদি এই ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।